কিমান নিখুঁতভাৱে ঠিকাদাৰসকলে নিৰ্মাণ কৰে এটা পথ। চাওক এই দৃশ্য। কেনেদৰে হাতেৰে আঁচুৰিলেই এৰি যায় পকী পথ। শদিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত কাকপথাৰ ডিৰাক অঞ্চলৰ ডিৰাক পাৱৈ আৰু ২ নং ডিৰাক সংযোগী নৱনিৰ্মিত পথৰ দৃশ্য এয়া। পথটো নিৰ্মাণৰ নামত চলিছে ব্যাপক কেলেংকাৰী। প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা আঁচনিৰ অধীনত ঠিকাদাৰ বিনয় ভৰদ্বাজে আৰম্ভ কৰিছিল ডিৰাক পাৱৈ আৰু ২ নং ডিৰাক সংযোগী ৪.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটোৰ নিৰ্মাণ কাৰ্য। ৩,২৪,৪৪,০০০ টকাৰ বাজেটৰ এই পথটোত কিছু অংশত পকী কৰা হৈছিল যদিও বিগত ২ মাহ ধৰি পথটোৰ নিৰ্মাণ কাৰ্য বন্ধ হৈ আছে। যি অংশ পকী কৰা হৈছিল সেই অংশ অতি নিম্ন মানদণ্ডৰ হোৱাৰ বাবে এনেদৰেই চপৰা চপৰে খহি গৈছে নৱনিৰ্মিত পথটো। স্থানীয় লোকৰ অভিযোগ, পথটো নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা শিলগুটিৰ ক্ষেত্ৰতো সংঘটিত হৈছে ব্যাপক কেলেংকাৰী। ২ নং শদিয়াৰ এই ৰাস্তাটো পকীকৰণৰ কাৰণে আজি ২০১৮ চনতে আৰম্ভ কৰা এই ৰাস্তাটো ২০১৯ চনৰ আগষ্ট মাহত সমাপ্তিকৰণ আছিলে। কিন্তু ইয়াৰ কৰ্মকৰ্তা অৰ্থাৎ ঠিকাদাৰ আৰু যিবিলাকে চাব কণ্টেক্ট লৈছিলে, ঠিকাদাৰ আছিলে আপোনাৰ বিনয় ভদ্ৰাজ আৰু চাব কণ্টেক্ট লৈ আছিলে আপোনাৰ বিনয় শৰ্মা। তেওঁবিলাকে এই ৰাস্তাটো খুব এটা গাফিলতি কৰিছে। যিহেতুকে কি হ'ল, আজি ৰাস্তাটো আধাৰুৱা হৈ আছে। আমি সৰুৰে পৰা কি হ'ল, আমি এই এনেকুৱা ধৰণৰ পকী ৰাস্তা এটা শিলগুটিও দেখা পোৱা নাছিলোঁ। কিন্তু আজি এই পাৰি নোৱাৰি যেনে তেনে সকলোৰে সহযোগত এই ৰাস্তাটো আহিছিলে। অহাৰ পিছতো কি হ'ল, আজি এই ৰাস্তাটো আধাৰুৱা কৰি আমাক যি দোষাৰোপ কৰিছে, আমি খুব উগ্ৰ হ'বলগীয়া হৈছে আজি। গতিকে আমাক ৰাস্তাটো খুব সোনকালে আৰম্ভ কৰিব লাগে বুলি আমি তেওঁবিলাকক আমি দাবী জনাব বিচাৰিছোঁ। আৰু যদি এই ৰাস্তাটো খুব সোনকালে আৰম্ভ নকৰে তেনেহ'লে আমি যিকোনো ধৰণৰ সিদ্ধান্ত ল'বৰ কাৰণে আমি আগবাঢ়ি যাবলৈ বাধ্য হ'ম। কোন আছিলে? ঠিকাদাৰ আছিলে আপোনাৰ বিনয় ভদ্ৰাজ আৰু চাব কণ্টেক্টত বিনয় শৰ্মা নামৰ ব্যক্তি এজন আছিলে। এক্সিকিউটিভ ইঞ্জিনিয়াৰ আছিলে আপোনাৰ এজন পাঠক উপাধি নামৰ, আৰু ছাইট ইঞ্জিনিয়াৰ এইবোৰ ৰাহুল আমিন নামৰ এজন ব্যক্তি আছিলে। তেওঁবিলাকে খুব এটা গাফিলতি কৰিছে বুলি আমি ভাবিবলৈ বাধ্য হৈছোঁ। গতিকে আমি দাবী জনাইছোঁ খুব সোনকালে আমাৰ এই ৰাস্তাটো শুভাৰম্ভ কৰি আমাক সম্পূৰ্ণ কৰি দিব লাগে বুলি আমি স্পষ্টভাৱে আমি দাবী জনাইছোঁ। কেৱল সিমানেই নহয়, পথটো নিৰ্মাণৰ দায়িত্বত থকা ঠিকাদাৰ বিনয় ভৰদ্বাজৰো নাই কোনো সন্ধান। কিন্তু কাৰ পৃষ্ঠপোষকতাত সংঘটিত হৈছে এনে কোটিটকীয়া কেলেংকাৰী, সিও এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে। আমাৰ সাংবাদিকে বিচৰা ITIত সকলো তথ্য প্ৰদান নকৰিলে বিভাগীয় কৰ্তৃপক্ষই। RTI তথ্যত উল্লেখ নকৰিলে ঠিকাদাৰ, অভিযন্তা আৰু তদাৰকী কমিটিৰ নাম। আৰু এনেবোৰ তথ্যৰ পিছতেই স্পষ্ট হৈছে দুৰ্নীতি আৰু অনিয়মৰ কাণ্ড। ৰাইজৰ ধন সৰলকি কৰা এনে ঠিকাদাৰসমূহক শূন্য সহনশীলৰ নীতি কথা কোৱা চৰকাৰ তথা প্ৰশাসনৰ জালত পৰিবনে? নে এনেদৰেই হাৰি যাব কোটিটকীয়া কেলেংকাৰীৰ সৈতে জড়িত ঠিকাদাৰ বিনয় ভৰদ্বাজ আৰু দায়িত্ব থকা অভিযন্তা? নিউজ ডেস্ক ৰিপৰ্ট, আছাম 8।